নমস্কাৰ শ্ৰোতা বন্ধুসকল, মই চন্দ্ৰ গগৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নেচাৰেল বিউটি। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছে এজনী চৰাই, আৰু এই চৰাইজনীৰ ইংৰাজী নাম য়েল্ল' ফুটেড গ্ৰীণ পিজন, আৰু আমি উজনি অসমত ইয়াক হাইঠা চৰাই বুলি কওঁ, আৰু নামনি অসমত ইয়াৰ নাম হাইটল। আৰু এই চৰাইবিধ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক পক্ষী। হাইঠা চৰাইবোৰে জাক পাতি ৰাতিপুৱাৰ সময়ত ওখ ওখ গছবিলাকত সূৰ্যৰ তাপ লৈ থকা দেখিবলৈ পোৱা যায়, আৰু ইহঁতি ওখ গছত জিৰণি লৈ ভাল পায়। ইহঁতি খুব তীব্ৰ গতিৰে উৰা মাৰি যায়, আৰু এনেকৈ তীব্ৰ গতিৰে উৰা মাৰি যাওঁতে গছ বা অন্য কিবাহত খুন্দা খাই সিহঁতি আঘাতপ্ৰাপ্ত হয়। ঠিক তেনেদৰে চহৰ অঞ্চলৰ যিবিলাক ওখ ওখ বিদ্যুতৰ খুঁটা বা টাৱাৰ থাকে, এইবিলাকত প্ৰায় সিহঁতি খুন্দা খাই আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা যায়। হাইঠা চৰাইক ইংৰাজীত য়েল্ল' লেগ গ্ৰীণ পিজন বুলিও জনা যায়। য়েল্ল' লেগ গ্ৰীণ পিজন এই কাৰণেই কয় কাৰণ সিহঁতৰ ভৰিকেইটা হালধীয়া ৰঙৰ, আৰু সেয়ে সিহঁতক য়েল্ল' লেগ গ্ৰীণ পিজন বুলিও কোৱা হয়। আজি আপোনালোকে দেখা এই ভিডিঅ'টোত এই চৰাইজনী ঠিক তেনেদৰেই আঘাতপ্ৰাপ্ত হৈ ৰাস্তাৰ কাষত পৰি আছিলে, আৰু এজন যুৱকে আনি মোক দিছে মই যাতে তাক ট্ৰিটমেণ্ট কৰি পুনৰ আগৰ দৰে আৰু সিহঁতৰ জাকটোক মই এৰি দিব পাৰোঁ তাৰ কাৰণে। দৰাচলতে এতিয়া বগৰী পকাৰ সময়, আৰু বগৰী খাবৰ কাৰণে জাকে জাকে হাইঠা চৰাইবিলাক আহিছে, আৰু ঠিক তেনেদৰে সিহঁতি উৰি যাওঁতে ক'ৰবাৰ ওখ কাৰেণ্টৰ টাৱাৰে হওক বা গছত লাগি সি আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে দেখিছে তাৰ ঠোঁটত আঘাতপ্ৰাপ্তৰ চিন প্ৰকাশ হৈ আছে। গতিকে তাক চিকিৎসা কৰি সি যাতে পুনৰ তাৰ জাকটোৰ মাজলৈ যাব পাৰে তাৰ ব্যৱস্থা কৰি দিম। অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। যদিহে ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদিহে বেয়া লাগে তথাপিও আপোনালোকে কমেণ্ট বক্সত আপোনালোকৰ মতামত আগবঢ়াব। আপোনালোকৰ সহযোগিতাই মোক এনেধৰণৰ কাম কৰি যোৱাত উৎসাহ যোগাব। দেখাব বিচাৰিছোঁ চৰাইজনী এই ভিতৰ ফালে দুখ পাইছে, ভিতৰ ফালে দুখ পাইছে, ভিতৰ ফালে ব্লিডিং হৈ আছে, দেখা পাইছে চাগে সেইফালে। এইফালে ব্লিডিং হৈছে ভিতৰ ফালে, সেইকাৰণে তাক এইকেইটা খুৱাম বুলি আহিছিলোঁ, গতিকে এইকেইটা নোখোৱাওঁ।
লগৰ সেই গছজোপাত তাত এখিনি হাইঠা বহি আছে আৰু বোধ কৰোঁ সেই হাইঠাখিনিয়ে ইয়াৰ লগৰো হ'ব পাৰে গতিকে সিহঁতৰ লগত ইয়াক এৰি দিম বুলি ভাবিছোঁ আজি শেষত আমি দুদিন ৰখাৰ পিছত তাক ভালকৈ খুৱাই বোৱাই টেষ্ট কৰি দিয়াৰ পিছত আমি আজি তাইক মুকলি আকাশৰ তলত এৰি দিব বিচাৰিছোঁ